हेलो एवरीवन, वेलकम टू माय चैनल पॉजिटिव वाइब्स। আপোনালোকৰ ভাল নিশ্চয়। আজি মই আপোনালোকলৈ লাই শাকৰ এটা পিটিকা ৰেচিপি লৈ আহিছোঁ, ভাবিলোঁ শ্বেয়াৰ কৰোঁ। গতিকে বলকচোন চাওঁ কি ল'লোঁ ৰেচিপিটোৰ বাবে। লৈছোঁ মই লাই শাক, পিঁয়াজ এটা, বগা সৰিয়হ, তেলত দিয়া জলকীয়া এটা, বিলাহী, আলু। প্ৰথমতে মই লাই শাকখিনি মিহি মিহিকৈ কাটি ল'ম। লাই শাকখিনি কাটি লোৱাৰ পিছত মই পিঁয়াজখিনি মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে বইল কৰি বনালেও হ'ব, মই ভাজি পেলাই বনাম। এতিয়া তেল অলপ গৰম কৰি তাতে বগা সৰিয়হ আৰু শুকান জলকীয়া এটা দি দিছোঁ আৰু লগতে তেলত দিছোঁ মই পিঁয়াজখিনি। এইখিনি অকণ সময় ভাজি ল'ম। তাৰপিছত দিছোঁ সোৱাদ অনুসৰি হালধি। এতিয়া কাটি লোৱা শাকখিনি দি ভালকৈ ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ দিছোঁ। আপোনালোকে এই ৰেচিপিটো ইচ্ছা কৰিলে বইল কৰি পেলাই বনাব পাৰে। ভাজিখিনি ৰেডি হৈ গ'ল। এতিয়া মই বিলাহী এফাল পুৰি লৈছোঁ আৰু লগতে আলু এনেকৈ বইল কৰি লৈছোঁ। এতিয়া গোটেইখিনি পিটিকিম এটা এটাকৈ। এনেকৈ পিটিকা বনাই আপোনালোকে খাই চাবচোন, লাই শাক বহুত ভাল লাগে আৰু বইল আৰু ভাজা দুয়োটাৰে এটা বেলেগ বেলেগ টেষ্ট উঠে। আপোনালোকে দুয়োটা ট্ৰাই কৰি চাব পাৰে। লগত দিছোঁ অলপ ধনিয়া পাতৰ গোন্ধটো বহুত ভাল লাগে। লগত দিছোঁ মিঠাতেল অকণ সৰহকৈ দিছোঁ আৰু এতিয়া এই গোটেইখিনি মিলাই ভালদৰে সানি মোহাৰি পেলাম। এনেদৰে আপোনালোকে লাই শাকৰ পিটিকা বনাই খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়। আৰু এই ঠাণ্ডা দিনটো আচলতে এনেদৰে পিটিকাৰ বাবে বিখ্যাত বুলি ক'ব পাৰি। পিটিকা হ'লে আৰু ভাতত বেলেগ একো নালাগেই, নহয়নে? মোক হ'লে নালাগে। আৰু একেবাৰে শেষত মই ভোট জলকীয়া এটা অকণমান দি দিছোঁ। এইটোৱে আছিল আজি মই আপোনালোকলৈ লৈ অহা লাই শাকৰ সৈতে আলু বিলাহীৰ পিটিকা। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন। আৰু ৰেচিপিটো যদি চাই ভাল পালে তেন্তে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।